নমস্কাৰ বন্ধু বান্ধৱীসকল, জুনমণি কিটচেনলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ৰেচিপিলৈ। তেনেহ'লে আজি ৰেচিপিত কি আছে ব'লক চাওঁচোন। আজি মোৰ ৰেচিপিত আছে ৰঙালাও কি দি খাই ভাল পায় বাৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মই কিন্তু ৰঙালাও বনালে এইদৰে জিকা, বুট, বিলাহী, আলু এইদৰে দি বনাই খাওঁ, খুবেই ভাল লাগে। কেতিয়াবা মটৰো দিওঁ। এতিয়া মই কেৰাহীখন উঠাই দিছোঁ গেছত গৰম হ'বলৈ, আৰু গৰম হোৱাত ইয়াতে মই অকণমান মিঠাতেল দি লৈছোঁ, আৰু মিঠাতেলখিনি এতিয়া মই অকণমান গৰম হ'বলৈ দিম। আৰু তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজ অলপমান দি লৈছোঁ, আৰু পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এয়া জলকীয়াও দি দিছোঁ অকণমান, আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, ইয়াতে এতিয়া মই সোৱাদ অনুসৰি অকণমান নিমখ দি লৈছোঁ, আৰু অকণমান হালধি দিছোঁ, আধা চামুচ হালধি দিছোঁ। আপোনালোকে পৰিমাণটো চাই হালধি আৰু নিমখটো দি ল'ব। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ আকৌ লৰাই দিছোঁ। ৰঙালাও কোনে কোনে খাই ভাল পায় জনাবচোন, মই কিন্তু বিৰাটেই ভাল পাওঁ। ইয়াতে চয়াবিন দিলেও খুব ভাল লাগে, কিন্তু চয়াবিন নাছিলে যিহেতু সেইবাবে নাই দিয়া। এতিয়া এইখিনি ধুনীয়াকৈ মই ইয়াতে বহাই দিছোঁ। ৰঙালাও ভাজি থাকিলে আৰু দালি, তাৰ লগতে পাপৰ থাকিলে মোক আৰু একো নালাগে, খুবেই ভাল পাওঁ ৰঙালাও ভাজি খাই। এতিয়া এইখিনি মই ঢাকোন মাৰি দিছোঁ, আৰু এতিয়া এইখিনি অকণমান সিজিছে। এইখিনি মই এতিয়া অকণমান লুটিয়াই দিম। ৰঙালাওখিনিৰ পৰা পানী ওলাইছে, গোটেই চব্জিখিনি পানীখিনি মই শুকুৱাই ল'ম। এইদৰে বনাই ৰুটিৰ লগত খায়ো খুব ভাল লাগে, শুকান ৰুটিৰ লগত। মই কিন্তু বিৰাটেই ভাল পাওঁ। এইখিনি এতিয়া সিজিব দিম আকৌ। পানীখিনি এতিয়া শুকাইছেই, এইখিনি সিজিছেও। অকণমান মই থুপথুপীয়াকৈ ৰাখিম যিহেতু, অকণমান ইয়াতে পানী দি লৈছোঁ। এতিয়া এইখিনি আকৌ অকণমান সিজিবলৈ দিম, পানীখিনিও উতলা হওক তেতিয়ালৈকে। আকৌ অকণমান লৰাই দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। আমাৰ ৰঙালাও ভাজিখন হৈ গ'ল। আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ৰেচিপিটো নতুনকৈ চাই আছে তেওঁলোকে যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই ৰুটি বনাই লৈছোঁ, মই ৰুটিৰ লগত এতিয়া খাম। তেনেহ'লে যদি ভাল পাইছে এটা লাইক কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ, পুনৰ লগ পাম আন এটা নতুন ৰেচিপিলৈ। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।